বাকী আমাৰ কাম চলি আছে ধুনীয়া। বন্ধুদা কানাই তাৰ চাউনি চাওঁ না চাউনি চা বতৰৰ মহিমা ধৰিব নোৱাৰি। এইবাৰ চোতলাটো তিৰপালখন টনি দিওঁ আৰু লগে ভাগে গোটেই মানে আমাৰ মানুহ কম যিহেতুকে সেইটোৰ কাৰণে আৰু গোটেইখিনিয়ে লগে ভাগে কৰিবলৈ পাইছোঁ। এতিয়া মাংস কাটি আছোঁ চা না মই কেনেকৈ আৰু কি ব্ৰইলাৰ মাংস আজি কাটিলে একদম সূতা লোৱাই কাটিলোঁ। ইমান দিনতো কাটপাই পোৱা নাছিলোঁ না ব্ৰইলাৰ মাংস। আজি ধুনীয়াকৈ একদম বহুত মাংস কাটিব পাইছোঁ। চ' ভাল লাগছে ধুনীয়া এনেকৈ কাটি থাকিব লাগে মাজে মাজে মাংস, তেতিয়াহে আৰু অলপ সহজ হৈ থাকে পাচলিটো কাটিবৰ কাৰণে। ধুনীয়া আৰু বহুত মাংস কাটিব পাৰিছোঁ, ভাল লাগছে। যিটা ষ্টাইলত কাটব ইচ্ছা গৈছে সেইটো ষ্টাইলতে কাটছোঁ মাংস আজি। Bisku kita অলপ আগত দিন আৰু এতিয়া এই মাইনাজনীক ভাত মুখত দিয়া হ'ব। এতিয়া আৰু ভাত খাব আজিৰ পৰা। ভাতে মাংসই মাছে সকলোৱে খাব পাৰিব আজিৰ পৰা। এইয়া কি ধুনীয়া আজি প্ৰথম ট্ৰেডিশ্যনেল বিয়ে আমাৰ এইটো ট্ৰেডিশ্যনেল বিয়েৰ হয়, একদম বৰা মজা। আমাকে লুকালে এই বৰ্তিকা কেনে হৈছে মাংস ভাত আঞ্জা? ভাল হৈছে না? ধুনীয়া দে দে লাহে লাহে। এইটো শাক মাংস লাগব না? মাংস মাংস গাহৰি বুঢ়া ভাত খোৱাত আড্ডা দি আছে ভাত খোৱা।
ধুনীয়া গল্প পাকাই খাই আছে কি ধুনীয়া সেইটো আৰু চাওক না আমাৰ এই চলিতে বিৰাট কষ্ট কৰিছে বিয়া নাপাতা চলি না তামাম কষ্ট কৰিছে ইয়া পুৰা ঘাম জল ওলাই চলা তলা খুলি একদম পুৰা দাদা মাংস এনে কেই পিচকে দিছা ঐ বাতি ভৰাই দিছা নেকি ভাই মাংস দে 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 দি থাক লাহে লাহে কিবা এটা যে পদ্য আছিল নহয় তোমাৰ বিয়াত মই গল্লা বিলাম বুলি পেলাই ঠিক সেনেকুৱা নিচিনা হৈছে আমাৰ এই মনটো দাঁত আজি ইহঁতৰ মানে কাজখানতে মানে মই মাংস বিলাম কৰা নিচিনা হৈছে মনটো দাঁত ট্ৰেডিশ্যনেল বিয়ে আমাৰ এইটো ট্ৰেডিশ্যনেল বিয়েৰ হয় একদম বৰা মজা আহিলে বহি আছো নাই লগ ঐ লগ সুদা কাহিলৈ বহি আছে সুদা কাহিলৈ